নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ৰসগোল্লাৰ ৰেচিপিটো লৈ আহিছোঁ। এইটো মই ৰেচিপি ঘৰতে বনাইছোঁ, কি বস্তু দিছোঁ, কি মিহলাইছোঁ, সকলোবোৰ আপোনালোকক দেখাম কেনেকৈ কৰিছোঁ। আপোনালোকে এনেকৈ চাই আপোনালোকে এই ৰেচিপিটো ঘৰতে বনাই ৰসগোল্লা খাব পাৰিব। ফাৰ্ষ্ট মই আধা লিটাৰ গাখীৰ পনীৰ কৰিছোঁ। ইয়াত মই নেমু টেঙা আটি দি ধুনীয়াকৈ ফটাই লৈছোঁ গাখীৰখিনি। দেখিছে নহয়, ফাটি গৈছে। উতলি থকাত নেমু চেপি দিছিলোঁ। এতিয়া মই এইখিনি এখন কাপোৰত গৈ চেকি ল'ম। এয়া মই পনীৰখিনি দি দিছোঁ, দি চেকি ল'ম। পূৰা পানীটো ওলাই দিম, মই আটি দিম। এয়া দেখিছেনে, কাপোৰখন পূৰা চেপি দিম এতিয়া মই, যেন পানী নাথাকে। দেখিছে এনেকুৱা গোল হৈ গৈছে। এতিয়া এইখিনি মই মুঠিম। একেবাৰে ফিনিচিং কৰিব লাগিব, যেন সেই হৈ নাথাকে আৰু ডাঠ হৈ নাথাকে, তেতিয়াহ'লে আমাৰ কোমল নহ'ব, ৰসগোল্লাটো টান টান হৈ থাকিব, খাবলৈ ভাল নালাগিব। এতিয়া মই বহুত ধুনীয়াকৈ কৰিম। আৰু ইয়াত মই দিছোঁ অকণমান ময়দা দিছোঁ, একেবাৰে অকণমান দিছোঁ। একেবাৰে পূৰা এইখিনি মই পূৰা মোহাৰি লওঁ, মুঠি লওঁ। দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ পাতল হৈছে, কোমল হৈছে। দেখিছে, মই বেছি নবনাওঁ, কেইটামানহে বনাম আপোনালোকক দেখাবৰ কাৰণে। মই ট্ৰাই কৰিছোঁ, কিমান দূৰ পাৰোঁ নাজানো, দেখাবৰ কাৰণে। এতিয়া মই এইখিনি, আৰু এতিয়া মই ইফালে কৰিছোঁ কি, পানী 2 কাপ আৰু এক কাপ চেনি মই ধুনীয়াকৈ উতলিব দিছোঁ। পিছত এইখিনি মই পনীৰখিনি আৰু ময়দাখিনি এনেকুৱাকৈ কৰি লৈ এতিয়া মই ইয়াৰ পৰা গোল গোলকৈ সৰু সৰু লাড়ু কৰি লওঁ। এনেকুৱাকৈ 10টা লাড়ু কৰি লৈছোঁ। একেবাৰে সৰু সৰুকৈ আপোনালোকে গোল কৰিব। কিন্তু আপোনালোকে কমেও আধা ঘণ্টামান এইখিনি মুঠিব, পূৰা ফিনিছ হ'ব লাগিব। এতিয়া দেখিছে নহয়, এই চেনিৰ পানীখিনি প্ৰায় উতল আহি গৈছে। ইয়াত মই এতিয়া এই লাড়ুকেইটা দি দিম। ইয়াত দেখিছেনে, উতলিছে, একদম উতলিছে। কমেও আপুনি এইখিনি কমেও 20-25 মিনিটমান উতলিব দিব, আৰু কম জুইত উতলিব। দেখিছে, এয়া মোৰ হৈ গ'ল ৰসগোল্লা। এতিয়া মই এনেকৈ কমেও 2 ঘণ্টা থৈ দিম, তাৰপিছত খাবলৈ ভাল হ'ব, কোমল হ'ব ভিতৰৰখিনি। আপোনালোকে উতলিব বেছি টাইম দিব। এয়া দেখিছেনে, মোৰ ৰসগোল্লা ৰেডি। কেনেকুৱা আছে জনাবচোন, আৰু আপোনালোকেও খাব এনেকৈ বনাই। মই ফাৰ্ষ্ট বনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু মই নতুন নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ সামৰি মাৰিছোঁ। ধন্যবাদ।